3, 2, 1. হিচাপত পাই আছো হেণ্ডিকেপ হিচাপে পাই আছো নে দুখীয়া হিচাপে পাই আছো আৰু এই অল আসাম টেলেণ্টেড হাউচত আপোনালোকক স্বাগতম আজিৰ এই ভিডিঅ'খন মোৰ লগতে যিমানখিনি ফিজিকেল হেণ্ডিকেপ ভাই ভনী লগতে অসমবাসী ৰাইজ আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে অসমত বৰ্তমান ফিজিকেলি হেণ্ডিকেপ পাৰ্চনৰ কাৰণে কি কি সুবিধা আছে আৰু কি আমি পাই আছো অসম চৰকাৰৰ পৰা আজিৰ তাৰিখত আমি অকল হেণ্ডিকেপ ফিজিকেলি হেণ্ডিকেপ হ'লে নহ'ব ফিজিকেলি হেণ্ডিকেপ হ'লে আপোনাৰ সেইটো কাৰণে চাৰ্টিফিকেট বনাব লাগিব আৰু সেই চাৰ্টিফিকেটখনৰ ওপৰতে নিৰ্ভৰ কৰিব যে আপুনি কিমানখিনি ফিজিকেল হেণ্ডি চাৰ্টিফিকেট বনাই কিনে আমি আৰু চাৰ্টিফিকেটৰ সহযোগত কিমান কি পাওঁ অসমত বৰ্তমান কি আমাক দি আছে যেনেকুৱা প্ৰথমত চাৰ্টিফিকেট বনাব গ'লে আপোনাৰ পিঅ যিটো অফিচ থাকে সেই অফিচৰ আণ্ডাৰত যিহঁত অংগনবাদী ৱৰ্কাৰবিলাক থাকে যিহঁতে এই চিটিপি অফিচত ইনফৰমেশ্যন কৰে যে আমাৰ গাঁৱত ইমানখিনি ফিজিকেলি হেণ্ডিকেপ পাৰ্চন আছে তো সেইটো হিচাপত প্ৰত্যেকখন ব্লকত এটা লিষ্ট দিয়ে আৰু সেই লিষ্টৰ জৰিয়তে প্ৰত্যেকখন ব্লকত আপোনাৰ এই কেম্পিং কৰে যেটো বক বুলি কওঁ তো আমি এনেকে সোশিয়াল ওয়েলফেয়াৰৰ পৰা ইনফৰমেশ্যনটো লৈ আমি নিজৰ হেনেকুৱা চৰকাৰী হস্পিটেলৰ পৰা এই আপোনাৰ যেটো ফৰ্মটো সোশিয়াল ওয়েলফেয়াৰতো পোৱা যায় হস্পিটেলতো পোৱা যায় তাৰ পৰা লৈ আমি জয়েন্ট ডক্টৰ অফিচত যাই জমা দিব লাগে আৰু জমা দি তাতে আমি ৱেইট কৰিলে যিহেতু মানে সেইটো জয়েন্ট ডক্টৰৰ যেটো গাইডলাইন আছে যেটো নিয়ম আছে আৰু যেনেকে সাপ্তাহিক হিচাপে সিহঁতে কৰে তো সেইটো হিচাপত আপোনাৰটো চাব যে আপুনি কিমানজন কেণ্ডিডেটৰ পিছত আপুনি ডকুমেণ্টখিনি জমা দিছে সেইটো হিচাপত আপোনাক এই চাৰ্টিফিকেটৰ কাৰণে ভোট দিব আৰু সেইটো ভোটত আপোনাক মাতিব বাকী আপোনাৰ চাৰ্টিফিকেট বনালে আপুনি চাৰ্টিফিকেটখন 1 নম্বৰ ব্লক আণ্ডাৰ 2 নম্বৰ আপুনি ডিষ্ট্ৰিক্টত যায় অতি সোনকালে চাৰ্টিফিকেটখন বনাব পাৰে তাৰপিছত আহিল আপুনি চাৰ্টিফিকেট পালে চাৰ্টিফিকেটৰ আপোনাৰ যেটো পাৰ্চেন্ট থাকে আপোনাৰ বৰ্তমান 45 ৰ পৰা ষ্টাৰ্ট কৰে 100 লৈকে থাকে তো এই পাৰ্চেন্টটো ডক্টৰে আপুনি কিমানখিনি আপুনি দৰকাৰ কিমানখিনি আপুনি শাৰীৰিকভাৱে অক্ষম সেইটো হিচাপত আপোনাক এই পাৰ্চেন্টটো দিয়ে তো এইটো পাৰ্চেন্টৰ ওপৰত ভিত্তি কৰি আপুনি আপোনাৰ চাৰ্টিফিকেটৰ জৰিয়তে আপুনি চৰকাৰৰ পৰা কি লাভ কৰিব পাৰে তো এতিয়া হল আপোনাৰ 1 নম্বৰ পইণ্ট যেটো হল পেনশন আমি চাৰ্টিফিকেট বনাইছো যদি আমি ফিজিকেলি হেণ্ডিকেপ হয় এতিয়া আমাৰ লাগে পেনশন এই পেনশনৰ কাৰণে আমি ইমাৰ্জেন্সি কি কৰিব পাৰি আৰু পেনশনৰ কাৰণে ক'ত এপ্লাই কৰিব পাৰি যেনেকুৱা আগত এই পেনশনৰ কাৰণে যেটো সুবিধা আছিল সেই সুবিধাখন আছিল আপোনাৰ ব্লক আণ্ডাৰত আগৰ যেনেকুৱা ৰুল আছিল যে ব্লকত কৰি কিনে ফৰৱাৰ্ডিং কৰিছে সোশিয়াল ওয়েলফেয়াৰ অফিচত এতিয়া হেতু নাই এতিয়া হৈছে কি ডাইৰেক্ট আপোনাৰ ডিস্ট্ৰিক্টত অৰুণোদয় কেন্দ্ৰ হিচাপে এটা এক্সট্ৰা অফিচ আছে যেটো ডিসি কোৰ্টত আছে ডিসি কোৰ্টতে আপোনাৰ এই ডকুমেন্ট বিলাক লগালগ জমা লোৱা হৈ আছে যেটো জমা লৈ কিনে সিহঁতে লিষ্ট বনাই তাৰপিছত ফাৰ্ষ্ট লিষ্ট সেকেন্ড লিষ্ট হিচাপে এটা কেণ্ডিডেটৰ মানে যেটো সিহঁতৰ হিচাপ থাকে সেইটো হিচাপ মতে সিহঁতে ৰাখি পেনশনটো কৰাই দিয়ে এতিয়া কথাটো হল কিমান দিন টাইম লাগিব পাৰে যেতিয়া আমি ফাৰ্ষ্ট চাৰ্টিফিকেট বনাই কিনে পেনশনৰ কাৰণে এপ্লাই কৰিম আপুনি এনেকুৱা ভাবিব পাৰে যে মই এতিয়া চাৰ্টিফিকেট হৈছে মই কালিয়ে জমা দি দিম মই 1 মাহৰ ভিতৰত বা 2 মাহৰ ভিতৰত পাম তো হেনেকুৱা একো কথা নাই মই যেতিয়া প্ৰথম দিছিলো তেতিয়া মিনিমাম 3 বছৰ লাগিছিলে মোৰ এই পেনশনটো সময় তো এনেকুৱা যিহেতু নতুন হয় সিহঁতৰ কাৰণে 2 বছৰ 3 বছৰ ফাৰ্ষ্ট পেনশন পোৱাত লাগি যাব পাৰে তো তাৰ পিছত হল আপুনি কি হেণ্ডিকেপ মানে আপুনি ফিজিকেলি হেণ্ডিকেপ কিন্তু আপোনাৰ চাৰ্টিফিকেটৰ ওপৰত বৃদ্ধি কৰি আমি কি পাওঁ যেনেকুৱা মই লকমটৰ আছো মই যদি এতিয়া 45 বা 60% লকমটৰ আছে তো মোৰ এটা ভৰি কিছুমানৰ থাকে যে এটা ভৰি ভাল কিছুমানৰ আছে এটা চকুৰ প্ৰবলেম কিছুমানে আছে কাণত নুশুনে তো সেইটো হিচাপত চাৰ্টিফিকেটৰ পাৰ্চেন্ট হিচাপত এই কাণৰ মেচিন আপোনাৰ কেলিপাৰ আপোনাৰ ষ্টাম্প তাৰপিছত আপোনাৰ হুইলচেয়াৰ তাৰপিছত আপোনাৰ ট্ৰাইচাইকেল আদিকে ধৰি বিভিন্ন বস্তু আমি এই হেণ্ডিকেপ চাৰ্টিফিকেটৰ ওপৰত বৃদ্ধি কৰি এই বস্তুবিলাক পাওঁ তো এই বস্তুবিলাক আমি ক'ত পাওঁ আমি যেনেকুৱা এই বস্তুবিলাকৰ কাৰণে বৰ্তমান যেটো হৈ আছে যে এলিম্পো কেম্প যেটো হৈ থাকে যে প্ৰত্যেকখন ডিস্ট্ৰিক্টত এটা হেনেকুৱা হিচাপ লোৱা হৈছে যে এই ডিস্ট্ৰিক্টখনত কিমানজন হেণ্ডিকেপ আছে আৰু ক'ত যেনেকুৱা সাব ডিভিজন থাকে ব্লক এৰিয়া থাকে এটা ডিস্ট্ৰিক্টত কেইটা ব্লক আছে আৰু এই ব্লক বিলাকত
কোনটো ব্লকত কিমানখিনি কেণ্ডিডেট আছে এইটো হিচাপ মেক্সিমামে আপোনাৰ অফিচাৰবিলাক আৰু হয়তো কিছু এক্সট্ৰা থাকে যে সংগঠন থাকে ছ'চাইটি থাকে NGO থাকে তো সিহঁতে এটা সিহঁতৰ আনুমানিক থাকে আৰু সিহঁতৰ হেণ্ডিকেপৰ লগত ৰিলেটিভ থাকে যিহেতু হিচাপটো অতি সোনকালে পাই যায় যে ইমানখন হেণ্ডিকেপ আছে যিহেতু এই বস্তুবিলাক পোৱা নাই তো সেইটো হিচাপত এই হিচাপটো যেতিয়া আমাৰ DC কোৰ্টত যায় আৰু DC কোৰ্টৰ পৰা তেতিয়া আমাৰ গুৱাহাটীত যেটো এলিমকো মেইন হেড অফিচ আছে তাতে যায় তাৰ পৰা এটা ক্যালকুলেশন কৰি বৰ্তমান প্ৰত্যেকখন ব্লকত এটাকে বোৰ্ড ব্যৱস্থা কৰিছে যোৱা 3 তাৰিখত মোৰ চাপৰ ব্লকত যেটো এলিমকো ক্যাম্প হৈছিল তাৰ ফুটেজ মই দেখাবলৈ চেষ্টা কৰিম আনে কাগজ জমা হৈছে হা কাগজ জমা হৈছে এইটো হল ক্যাম্পিংৰ দৃশ্য ইয়াত যাৰ যি দৰকাৰ আছে হেতুৰ কাৰণে ইহতে ডক্টৰ বহিছে ডক্টৰে লিখি দিব যে এইটো পাব হেতু হিচাপত মোটামুটি 1 মাহ 1.5 মাহ লাগিব বস্তুখিনি পোৱাত কিন্তু সবে পাই যাব তো মই অলপ লেটকে আহিছো ক্যাম্পিংখন ষ্টাৰ্ট হৈছিল ৰাতিপুৱা 10 বজাৰ পৰা এতিয়াতো 2টাই বাজিলে মই লাষ্টতে আহিছো তথাপি চাওক কিমান ভিৰ হৈ আছে তো এনেকুৱা ভোট নোহোৱাৰ কাৰণত আমাৰ কিমানখিনি হেণ্ডিকেপ মানুহ আছে যে এই বোটখন গম নাপায় এতিয়াও ঘৰত বহি আছে যে এই বস্তুবিলাক ল'ব পৰা ভালো কৰি মানুহ জানা কোনা ভিডিঅ'খন হেক লৈ চাব আৰু মোৰ ভিডিঅ'খন ইমান এটা ক্লিন কৰিব নোৱাৰো কাৰণ ফোনটো কম দামী আৰু মাইক সাইক কিবা কিবি লাগে এইবোৰো নাই তো যেনেকুৱা হয় হেনেকে আৰু মিলাই বনাই দিছো ভিডিঅ'খন যদি আপোনালোকে ভাবে যে তেতিয়াহ'লে ভিডিঅ'খন শ্বেয়াৰ কৰিব আৰু চেনেলখন সাবস্ক্ৰাইব কৰি আগুৱাই যাব সহায় কৰিব এই বস্তুবিলাক যেটো আমাৰ ক্যাম্পিং কৰি দি আছে প্ৰত্যেকটো ব্লকত তো এই ক্যাম্পিং বিলাকত কি হয় যে কিছু মানে ইনফৰমেশনটো নাপায় যেনেকুৱা মোৰ বহুতৰ লগত ৰিলেশন আছে মই ক'ত কি হৈ আছে মই তো ইনফৰমেশন পাই আছো পাই কিনে মোৰ ৰিলেটিভ যিমানখিনি মানুহ আছে সিহঁতক মই জনাবলৈ চেষ্টা কৰি আছো কিন্তু এনেকুৱা কিছুমান হেণ্ডিকেপ আছে যে 30-40 বছৰ 45-50 বছৰ মান বয়স হৈ গৈছে যে এতিয়ালৈকে সাৰ্টিফিকেটও বনোৱা নাই পেনশনো পোৱা নাই আৰু সিহঁতে এইবোৰ খবৰো পোৱা নাই ইহঁতৰ এইটো ভুল কিয় হৈ আছে যে ইহঁতৰ গাঁৱত যিবিলাক অংগনবাদী ওয়ার্কার বিলাক থাকে সিহঁতক ভালকে টাইমলি ইনফৰমেশন দিয়া নাই আৰু সিহঁতৰ খবৰ সিহঁতে লোৱা নাই যাৰ ফলত এতিয়াও বহুত মানুহ আছে যে সাৰ্টিফিকেট বনাব পৰা নাই তো এই সাৰ্টিফিকেট আপুনি বনাই কিনে যি বস্তু আপোনাৰ দৰকাৰ যেটো ব্লক হিচাপত ক্যাম্পিং কৰি দি আছে এইটো আপোনাৰ দৰকাৰ হলে আপুনি এক সপ্তাহৰ ভিতৰত হয়তো 10 দিনৰ ভিতৰত আপুনি ডাইৰেক্ট GMCH মহানগৰ মেডিকেলৰ লগতে এটা অফিস আছে CRC অফিস যত আপুনি লগালগ যায় আপোনাৰ ডকুমেন্ট যিমানখিনি আছে জমা দি কিনে আপুনি যেটো পায় হেতুৰ কাৰণে এপ্লিকেশন কৰিব পাৰে আৰু তাৰ পৰা হিয়তে আপোনাৰ আধাৰ কাৰ্ডৰ যেটো লিংক থাকে এই আধাৰ কাৰ্ডখন চেক কৰি যে আপুনি আগত কেতিয়াবা পাইছে নে পাই কিনে লৈ কিনে আকৌ আপুনি লব আহিছে এই আধাৰ কাৰ্ডখন চেক কৰি যদি আপুনি আগত পোৱা নাই তো আপোনাক হিয়তে এটো সোনকালে দিবলৈ ব্যৱস্থা কৰে এতিয়া কথাটো হল আমি ফিজিক্যালি হ্যান্ডিক্যাপ আমাৰ 1 নম্বৰ মতে আমাৰ প্ৰমাণপত্ৰ লাগে তো প্ৰমাণপত্ৰ আমি ক'ত গলে পাম এটো জানিলো তাৰ পিছত আমি পেনশন পাব লাগে পেনশন আমি ক'ত গলে পাম কি সিস্টেম আছে হেতু জানিলে তাৰ পিছত আমাৰ যেটো লাগা বস্তু এই বস্তুবিলাক লাগে তো এই বস্তুবিলাক আপোনালোকক বৰ্তমান কেনেকে দি আছে আৰু আপোনাক ডাইৰেক্ট যদি লব লাগে কেনেকে লব পাৰে আপুনি এজন হ্যান্ডিক্যাপ মই এজন হ্যান্ডিক্যাপৰ ভিতৰতে এনেকুৱা আছে যে আপোনাৰ পাৰ্সেন্ট 60 আছে মোৰ 80 আছে আপোনাৰ 60% মানে আপুনি মোতকে অলপ হলো ভাল আছে আৰু মই 80 মানে মই আপোনাতকে অলপ বেছি হলে বেয়া আছো যাৰ ফলত এই যেটো
ট্ৰাইচাইকেলৰ কথা মই ক'লোঁ আৰু যিটো হুইল চেয়াৰৰ মই কথা ক'লোঁ এই হুইল চেয়াৰ ট্ৰাইচাইকেল মেক্সিমাম আমাৰ নিচিনা মানে মোৰ নিচিনা যিমানখিনি HCI লোক আছে স্পাইনেল কৰ্ড ইঞ্জুৰি পাৰ্চন যিবিলাক কেণ্ডিডেট আছে সিহঁতৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় হুইল চেয়াৰ কাৰণ সিহঁতৰ হুইল চেয়াৰৰ বাহিৰে বেলেগ বস্তু ইউজ কৰিব নোৱাৰে আৰু চলিবও নোৱাৰে যেনেকুৱা মই আছোঁ মই হুইল চেয়াৰ লাগিব আৰু বাহিৰত যদি ফুৰিব যাওঁ তেতিয়াহ'লে ট্ৰাইচাইকেল জৰিয়তে মোক ফুৰিব লাগিব মই ষ্টাণ্ড দিব নোৱাৰোঁ তো মই এই হুইল চেয়াৰখন আৰু ট্ৰাইচাইকেলটো মই একচুৱেলি কিমানখিনি পাৰ্চেণ্টেজ হ'লে মই এই হুইল চেয়াৰ আৰু এই ট্ৰাইচাইকেলটো পাম হুইল চেয়াৰ নৰ্মেলি আপুনি যদি লোকমোটৰ হৈছে যে আপুনি ষ্টাণ্ড দিব পৰা নাই হুইল চেয়াৰটো আপুনি 60 প্লাছ বা 70 হ'লেও পাই যাব কিন্তু এই যিটো ট্ৰাইচাইকেল আছে বা ইলেক্ট্ৰিক যিটো আৰ্টিফিচিয়েল যিটো এলিমকো কোম্পানীৰ যিটো ট্ৰাইচাইকেল আছে এই ট্ৰাইচাইকেলখন আমি একচুৱেলি কিমান চাৰ্টিফিকেট নম্বৰ হ'লে এই ট্ৰাইচাইকেলখনৰ কাৰণে আমি এপ্লাই কৰিব পাৰিম বহুতে আছে যে হয়তো ঘৰত বহি আছে আৰু কেম্পিঙো হৈছে তাতে গৈছেও যদি এপ্লাইও কৰিছে যদি সিহঁতেও ভাবি আছে যে মোৰ দৰকাৰ ট্ৰাইচাইকেল মটৰৱালা যিটো সেইটো পালেহে মই অলপ ভালকৈ চলিব পাৰিলোঁ হয় আৰু সেইটো পালে মোৰ সহায় হ'ল কিন্তু সিহঁতে সেই ট্ৰাইচাইকেলটো পোৱা তো ট্ৰাইচাইকেলটো কিয় পোৱা নাই ট্ৰাইচাইকেলটো কিমান নম্বৰ পাৰ্চেণ্টেজ থাকিলে আপুনি ট্ৰাইচাইকেলটো পাব গাইডলাইনটো মই জনাবলৈ চেষ্টা কৰিছোঁ 1 নম্বৰ মতে আপুনি যদি এই ট্ৰাইচাইকেলৰ কাৰণে এপ্লাই কৰে মানে 80% ওপৰত লাগিব 80% কমত হ'লে আপুনি ট্ৰাইচাইকেলৰ কাৰণে 1 নম্বৰ হিচাপে এপ্লাই কৰিব নোৱাৰে 2 নম্বৰ হ'ল আপোনাৰ এই ট্ৰাইচাইকেলখন আপুনি 80% কেণ্ডিডেট কিন্তু আপুনি 80% কি হিচাপত আপোনাৰ লোকমোটৰ নে আপোনাৰ মেণ্টেলিটি আছে নে আপোনাৰ পলিঅ'ৰ হিচাপত আপোনাৰ হাতখনৰ প্ৰব্লেম আছে আপুনি যদি এতিয়া মেণ্টেল আছে আপোনাৰ চাৰ্টিফিকেট যদি 100% আছে কিন্তু আপুনি মেণ্টেল যেতিয়া হ'ব তেতিয়া আপুনি এই ট্ৰাইচাইকেলখন নাপাব আপুনি লোকমোটৰ হ'ব লাগিব আৰু আপোনাৰ মাথাটো ভাল থাকিব লাগিব 2 নম্বৰ হ'ল আপুনি 80% 90% আপোনাৰ চাৰ্টিফিকেট আছে কিন্তু আপোনাৰ হাতৰ প্ৰব্লেম আছে আপুনি হাত দি ধৰিব নোৱাৰে যাৰ ফলত আপোনাক এই ট্ৰাইচাইকেলটো নিদিয়ে আপুনি 80% এবভ থাকিব লাগিব তাৰপিছত আপুনি লোকমোটৰ হিচাপে আপোনাৰ ব্ৰেইন আৰু আপোনাৰ হেণ্ড ভাল থাকিব লাগিব তেতিয়াহে আপুনি এই ট্ৰাইচাইকেলৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু এই ট্ৰাইচাইকেলৰ কাৰণে এপ্লাই কৰিলে আপুনি 1 সপ্তাহৰ ভিতৰত আপুনি ট্ৰাইচাইকেলটো পাই যাব এটা ফেচবুক পোষ্ট চাওক ইয়াত লিখা আছে হিন্দীত দিল্লী কি দিব্যাংগজনों को AAP सरकार का तोहफा 5,000 হার মাহে ফিজিক্যাল হ্যান্ডিক্যাপ মানে শারীরিকভাৱে অক্ষম যিহেতু চলিবৰ কাৰণে চৰকাৰৰ ফালৰ পৰা কিবা বিজনেছৰ ওপৰত লোন পোৱাটো দৰকাৰ 2 নম্বৰ কথা আপোনাৰ থাকিবৰ কাৰণে হ্যান্ডিক্যাপৰ এটা ঘৰ পোৱাটো দৰকাৰ 3 নম্বৰ কথা প্ৰত্যেকখন দুখীয়া ঘৰত আছে BPL কাৰ্ড সেই BPL কাৰ্ডটো যদি আমি হ্যান্ডিক্যাপৰ যিটো ফ্যামিলি থাকে হ্যান্ডিক্যাপ যদি পাওঁ সেইটো এটা দৰকাৰ তাৰপিছত আপোনাৰ যিটো হুইল চেয়াৰ ট্ৰাইচাইকেল পেঞ্চন আদি আছে এতিয়া কথাটো হ'ল আমাৰ যিটো পেঞ্চন পাই আছোঁ আমি পেঞ্চনটো কিমান পাই আছোঁ আৰু আগত কিমান আছিলে মই যিমানখিনি পাইছোঁ আগত কিমান আছে আৰু বৰ্তমান কিমানখিনি পাই আছোঁ এই পেঞ্চনটো আগত যিটো আছিলে ইয়াৰ নাম আছিলে দীনদয়াল বুলি কৈছিল যে যিকোনো হ্যান্ডিক্যাপ তাৰ প্ৰমাণ পত্ৰ লৈ যদি সি পেঞ্চনৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে সি দীনদয়াল ফৰ্মখন লৈ তাতে এপ্লাই কৰিলে সি প্ৰত্যেক তাৰ পেঞ্চনখন হ'লে সি প্ৰত্যেক মাহে 1,000 টকাকৈ পাইছে আৰু এটা কি আছিলে যে পঞ্চায়তৰ আণ্ডাৰত কিছুমান হ্যান্ডিক্যাপে পঞ্চায়ত অফিচত আগত কৰিছিলে যে 300 টকাকৈ এটা দিছিলে সেইটো পঞ্চায়তৰ আণ্ডাৰত আছিলে আৰু সেইটোৰ জৰিয়তে সিহঁতে পাই আছিলে তো তাতে আছে 300 টকা আৰু এই দীনদয়ালৰ আছিলে 1,000 টকা যিটো আগত চলি আছিলে 1,300 টকাকৈ প্ৰত্যেক মাহত পাই আছিল মাজতে কি হ'ল বিজেপি চৰকাৰ যেতিয়া আহিলে তেতিয়া বিজেপি চৰকাৰে এই 1,000 টকাৰ যিটো পেঞ্চন আছিলে এইটো একচুৱেলি কৰি দিলে 1,250 টকা যেটো অকল আমাৰ হ্যান্ডিক্যাপৰ কাৰণে নহয় যিমানখিনি দুখীয়া মানুহ আছে সবৰ কাৰণে একই ফেচিলিটি আছে সেইটো হ'ল 1,250 টকা অলৰেডি কিছুমানৰ লগত কথা পাতিছোঁ এইটোৰ বিষয়ে আমি হয়তো এপ্লিকেশ্যন কৰিবলৈ মানে চেষ্টা কৰিম